মানুহ থাকি গ'ল। হেল্ল' গাইজ কেনেকুৱা লাগিছে? মজা লাগিছে। আজিৰ খানা মাংস এক পিচ দেখাই দিম। এইবিলাক খাই আছো আমি, একদম গাহৰি। সোৱণশিৰি পাৰত মানে শুকান কৰি এভেইলেবল। আমাৰ মেজি টিম উঠাই আছে কৰি। ইফালে জংঘলৰ ভিতৰত আমাৰ দোষ লাগি আছে কৰি উঠা। এয়া জংঘলৰ ভিতৰত এয়া একদম মানে কিবা এটা বহুত ভাল লাগিছে দেই। মানে ইয়াত উঠাই আছো এতিয়া আমি দুটা। এইটো উঠাম, এইটো খৰি আপোনালোকক ভালছে দেখুৱাব পৰা নাই চাগে। এয়া মেজি কৰি উঠাই আছে। চবে উঠাই আছে। আমি এতিয়া কৰি কাৰণে চবে গৈ আছো কৰি বিচাৰিবৰ কাৰণে। আৰু বুগৰী মানে নকবি আৰু, সোৱণশিৰি পাৰত গ'লে মানে বুগৰী গছবিলাক খাই চাব, ইমান মিঠা, ইমান বেয়া বতৰতো মানে বুগৰীবিলাক খাই বহুত ভাল লাগিছে। মই এতিয়া এটা টেষ্ট কৰিম, মানে চবে টেষ্ট কৰি আছে। এয়া বুগৰী গছটো চাই কেনেকুৱা লাগিছে জনাবচোন। বুগৰীত কিন্তু ডালেই নাই, কিন্তু বুগৰী কেনেকুৱা লাগিছে চাওকচোন। মই পোৱাই নাই বে। এইটো এটা ল'ম মই। বহুত মিঠা আছে। খাই চাম মানে। বা একদম মজা লাগিছে। আপোনালোকে আহিব ইয়াৰ সোৱণশিৰি বুগৰী খাই চাব। চবে আমাৰ লগৰবিলাক বুগৰী ছিঙি আছে। এয়া আহিব দেই সোৱণশিৰি বুগৰী খাব। এই আছে এয়া ইফালে কৰি উঠাব গৈ আছো। ইফালে সোৱণশিৰিৰ মাজত প্ৰক্লেম JCB এটা কানি আছে মাটি। এইটো সোৱণশিৰি হয়। এয়া গাড়ী আহি আছে ইফালে। আমাৰ মেজিৰ কাৰণে কৰি ফালি আছে। ওখ মাটি ৰাইজ চবে লাগি আছে। এয়া আমাৰ গণ্য মান্য ব্যক্তি, সেইবিলাক চব কৰি ফালি আছে। তো এতিয়া পোহৰ বিভাগৰ মোৰ মানে দায়িত্বত আছে। সেইকাৰণে মানে কাৰেণ্টটো মই এতিয়া ৱাৰ জইন কৰি মেলি কাৰেণ্টটো মই এতিয়া ফিটিং কৰি দিব লাগে। এল'জেন আছে 4-5টামান। এইটো ফিটিং কৰি মেলি আপোনালোকক দেখাম ভিডিঅ'ত। তো এতিয়া আমি কাৰেণ্টৰ কাৰণে ৱায়াৰ মানে ফিটিং কৰি আছোঁ, জইনিং মাৰি আছোঁ। এয়া দেখিব পাইছে আমাৰ ওখ মাটি ৰাইজৰ মাঘ বিহু চলি আছে। ইফালে কৰি ফালা কাম চলি আছে। চব্জি কমপ্লিট হ'ল। কৰি জাপি একদম ভৰি আছে, মজাছে বনাই চলিছে। দেখিব পাইছে আপোনালোকে এয়া মেজি। মানে এতিয়া ডিনাৰ খাব যাওঁ, ভোগালী বিহু মাঘ বিহু। মানে এতিয়া খাই মেলি আপোনালোকক নাচা ভিডিঅ' কেইটামান দেখাম আপোনালোকক। নিশ্চয় আপোনালোকে লাষ্টলৈকে থাকিব। मौका मिला है अभी, होगा ना फिर ये कभी। আপোনালোকে আমি কেইজন মানে আছো, মানে নাই আৰু মানুহ চব গুচি গ'লগে। ইফালে খালি, ইফালে কেইজনমান আছে আপোনালোকে দেখিব পাইছে। এই ৰাতিৰ এন্ধাৰত আমি মানে এই মেজি ৰখীয়া হৈ আছো। কাৰণ মেজি ৰখীয়া ইয়াতে ৰখি আছো। ইয়াত 3জন আছো।
तेरे पीछे मैंने सबको कुछ बता दिया नहीं जाता क्यों तुझसे प्यार हुआ लेकिन हाँ प्यार हुआ हाँ प्यार हुआ हाँ प्यार हुआ हाँ तुझसे ही मम्मी पापा को मैंने बता दिया रिश्ता लेके मैं आऊंगा वो लेकर मैं जाएगा सपने जो अपने देखे हैं उसको बताना चाहता हूँ करती नहीं रहते बहुत सारी बातें बेकरार हुआ हाँ बेकरार हुआ बेकरार हुआ दिल बेकरार हुआ लेफ्ट राइट तेरे पीछे आई विश यू एक बार मैंने मुड़ के देख ভোজন আহি পাইছে এইফালে চব ব্যস্ত এয়া ডান্সিং
আমাৰ আজি মেজি পাৰ্টিৰ খানা চলি আছে। ইফালে এটা ব্ৰইলাৰ কৰিকা দিছে, মানে এইটো প্ৰাইজ মনি হ'ব এইটো। এয়া আজি ৰান্ধনীশাল বনাই আছে আজিৰ খানা। ভাতো বনাই আছে, এইটো একদম চব্জি আজি। এয়া আমাৰ ৰান্ধনীজন। এয়া আমাৰ বিলোৱা কাৰ্যসূচী চলি আছে। এয়া লহৰ দলে আৰু পাপু পেগু। এয়া ওখমাটি ৰাইজৰ ভোগালী এই আমাৰ দেখিব পাইছে প্ৰথম মেজি জ্বলোৱা কাৰ্যসূচী আৰম্ভ কৰিছে। এয়া প্ৰথম মেজি জ্বলন কাৰ্যসূচী আৰম্ভ কৰিছে। এয়া মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল, মেজিৰ জুয়ো উপস্থিতিত জ্বলোৱা কাৰ্যসূচী আৰম্ভ কৰিছে। মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল, মইনা মেজিৰ জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল, মইনা ৰঙে ৰখে ভৰিল।